ডিডি চিনে প্ৰডাকশ্যনৰ আণ্ডাৰত ধেমাজি শান্তিপুৰত এটা শ্বুটিং চলি আছে। এই ভাইটিটো আমাক বহুত সহায় কৰিছে। এজন আছে প্ৰডাকশ্যনৰ আমাৰ গাড়ীত থকা, আৰু এয়া তেওঁলোকে এতিয়া হাঁহ কাটি আছে। আৰু এইটো এয়া আমাৰ ৰাতিলৈ খানা হ'ব। এয়া দ্বিতীয় দিন আমাৰ। তোমালোকে শ্বুটিং চাই কেনেকুৱা পাইছা? ভাল মজা লাগিছেনে? আগতে এনেকুৱা শ্বুটিং দেখিছিলা নাই? আগতে দেখা নাই বাৰু। দেখা নাই। কষ্ট আছেনে বাৰু? কষ্ট হৈছে। ৰাতিপুৱা কেইটাৰ হৈছে বাৰু? ৰাতিপুৱাটো কষ্ট হৈছে, সেইটো বাজে দিওঁ। অঁ, একেটা চিনেমাতে 10-12 বাৰ দেখুৱাই আমনি লাগি গৈছে। কষ্ট আছে না? কেনেকুৱা পাইছা মনোজে? ফাৰ্ষ্ট টাইম প্ৰডাকশ্যনৰ গাড়ী চলাইছা হয় নহয়? এয়া ধুনীয়াকৈ সহযোগিতা কৰিছে, আৰু শান্তিপুৰবাসী ৰাইজে আমাক সহযোগ কৰিছে। আজি কলপাতত আমি এয়া দি আছোঁ। কোনে দিছে? এয়া দীপক দাস আৰু আমি কলপাতত দি আছোঁ। ভোজৰ ভাত খোৱা নিচিনা লাগিব। চব্জিও ভোজৰ নিচিনা।